A very good evening to all of you, my dear students. আজি আমি ক্লাস 11 The Portrait of a Lady নামৰ চেপ্টাৰটো কমপ্লিট কৰিব গৈ আছো আৰু তোমালোকে বহুত বেছি মন দি শুনিবা ষ্টৰীটো বৰ ভাল লগা ষ্টৰী এটা ঠিক আছে নে বহুত বেছি ভাল লগা এটা ষ্টৰী এই ষ্টৰীটোত এগৰাকী লেডি The Portrait of a Lady portrait মানে এটা ইমেজ বা এখন পিকচাৰ বা এটা স্কেচ ঠিক আছে নে এখন স্কেচ মানে এগৰাকী লেডি এগৰাকী মানুহৰ এটা জীৱনটো কেনেকুৱা এটা দেখিবলৈ কেনেকুৱা তেওঁৰ লগত তোমাৰ সম্পৰ্ক কেতিয়াও কেয়াৰিং কিমান আছিলে সো মানে এগৰাকী মানুহৰ বিষয়ে তোমাক ক'ব গৈ আছে এই ষ্টৰীটোত গম পোৱা নে এই ষ্টৰীটোত এগৰাকী আইতাকৰ কথা ক'ব গৈ আছে নাতি ল'ৰা এজনে আৰু বহুত এটা ভাল লগা এটা ষ্টৰী হয় বহুত ইমোচনেল এটা ষ্টৰী হয় তোমাৰ লগত মিলি যাব পৰা এটা ষ্টৰী হয় আমি ষ্টৰীটো আজি পঢ়িম তুমি এটা কথা মন কৰিছা না জানো তোমাৰ জীৱনৰ প্ৰথম বন্ধু হ'ল তোমাৰ ককা বা তোমাৰ আইতা বন্ধু বুলি এই কাৰণে কৈছো তুমি যেনেকৈ বন্ধুৰ লগত ধেমালি কৰা তুমি বন্ধুৰ লগত সব কথা শ্বেয়াৰ কৰা তোমাক বন্ধুৱে যেনেকৈ হেল্প কৰে ককা আৰু আইতা তেনেকুৱা এগৰাকী মানুহ আৰু তুমি জানা নাই নাজানো তুমি তোমাৰ ককা বা তোমাৰ আইতাৰ কাৰণে তুমি শেষ বন্ধু তাৰমানে এগৰাকী ককা বা এজনী আইতাৰ কাৰণে শেষ জীৱনৰ শেষ বন্ধুজনে হ'ল নাতি ল'ৰাজন বা নাতি ছোৱালীজনী আৰু তোমাৰ কাৰণে বা নাতি ছোৱালীজনীৰ কাৰণে বা নাতি ল'ৰাটোৰ কাৰণে প্ৰথম বন্ধু হ'ল ককা বা আইতাজন হয়নে তুমি দিনটো যিমান আমনি কৰিলো যিমান ধেমালি কৰিলো খেলি থাকো হয়নে সো আমাৰ জীৱনৰ তিনটা ষ্টেজ প্ৰথমে আমি সৰু আছিলো যেনেকৈ তুমি বা মানে একদম যেতিয়া আমি খোজ কাঢ়িব লওঁ আৰু সেই ষ্টেজটো তাৰপৰা আমি ডাঙৰ হওঁ ইয়াং হৈ যাওঁ তাৰপৰা আমি যেতিয়া ওল্ড হৈ যাওঁ আৰু এই ওল্ড যিটো টাইম আৰু তোমাৰ যিটো একদম তোমাৰ জন্ম সময়খিনি টাইম দুটা টাইম একেই হয় সো সেইকাৰণে ককা আইতাবিলাকে কি হয় বহুত বেছি কি হয় তোমাৰ সৰু ল'ৰা ছোৱালীৰ দৰে বিহেভ কৰে কিয় তেওঁলোকৰ মানে শেষ ষ্টেজটো আহি পাইছে মানে সো শেষ ষ্টেজটো তোমাৰ ষ্টাৰ্টিং যেনেকৈ হৈছিলে শেষো এনেকৈ হ'ব ন আমি চব নেচাৰৰ বস্তু সো নেচাৰত আমি যেনেকৈ আহিছোঁ তেনেকৈ আমাক লৈ যাব আৰু এই ষ্টৰীটোত এগৰাকী আইতাকৰ লগত ইমোচনেল যিটো এটেচমেণ্ট আছিলে সেই এটেচমেণ্টৰ কথা আজি আমাক ক'ব গৈ আছে এই ষ্টৰীটোত খুব বেছি ভাল লগা ষ্টৰী ট্ৰাষ্ট মি আৰু ধুনীয়াকৈ পঢ়িব লৈছোঁ আমি ঠিক আছে নে অ'কে চ' ষ্টৰীটো কি হ'ব তোমাৰ দ্য পৰ্ট্ৰেইট অফ এ লেডি আৰু পৰ্ট্ৰেইট মানে কি বুলি ক'লো মই পৰ্ট্ৰেইট মানে হৈ গ'ল এখন স্কেচ অ'কে আৰু ষ্টৰীটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ষ্টৰীটো ষ্টাৰ্ট হৈছে ষ্টৰীটোত তোমাৰ কি ক'ব ষ্টৰীটোত তোমাৰ আমাৰ যিজন অথৰ হয় এক ছেকেণ্ড মই অনলাইন PDF ইউজ কৰিছোঁ হা ক'ত গ'ল The Portrait of a Lady. Okay. এতিয়া আমাৰ ষ্টৰীটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব মাই গ্ৰেণ্ড মাদাৰৰ পৰা ষ্টৰীটো ষ্টাৰ্ট হ'ব চ' আমি ভেৰি এটেণ্টিভ হৈ পেলাই আমি ষ্টৰীটো পঢ়িম ঠিক আছে অ'কে অ'কে চ' ষ্টৰীটোত কি কৈছে মাই গ্ৰেণ্ড মাদাৰ মোৰ আইতা লাইক এভৰিবডি ইজ গ্ৰেণ্ড মাদাৰ মোৰ এগৰাকী আইতা আছে যিগৰাকী বাকী সকলো আইতাকৰ নিচিনা একেই was an old woman তেওঁ এগৰাকী হয় বুঢ়ী মাইকী মানুহ she had been old and wrinkled for the 20 years that I had known her মই তেওঁক জনা আজি 20 বছৰ হৈ গ'ল মই তেওঁক জনা আজি 20 বছৰ হ'ল এই 20 বছৰ তেওঁ একেই ভাগে আছে একেবাৰে বুঢ়ী হৈ আছে আৰু গাৰ ছাল ফুটুৰা পৰি গৈছে ৰিংকল মানে কি একদম ছালবিলাক ফুটুৰা পৰি গৈছে যেনেকৈ আমাৰ আইতাবোৰ আছে ঘৰত ন ছালবিলাক আমাৰ কুচখোৱা ছালবোৰ থাকে নে চ' তেওঁ কৈছে যে মোৰ আইতাক লগ পোৱা আজি 20 বছৰ হ'ল আৰু 20 বছৰ মই যেনেকৈ দেখিছো তেনেকেই আছে আৰু ছালডাল ফুটুৰা পৰি গৈছে people say মানুহবিলাকে কয় that she had once been young and pretty and had even had a husband আৰু মানুহবিলাকে কোৱা শুনো যে তেওঁ হেনো এটা সময়ত বহুত ইয়াং আছিলে আৰু বহুত প্ৰীতি আছিলে দেখিবলৈ বহুত ধুনীয়া আছিলে আৰু মানুহে কয় তেওঁ হেনো এজন হাজবেণ্ডো আছিলে আগত but that was hard to believe কিন্তু এটো অসম্ভৱ যেন লাগে শুনিবৰ কাৰণে এটো অবিশ্বাস্য যেন লাগে ইমান ওল্ড লেডি এগৰাকী যাৰ ছালবিলাক একদম ৰিংকল পৰি গৈছে তেওঁ এটা সময়ত ধুনীয়া আছিলে তেওঁ এটা সময়ত হাজবেণ্ড আছিলে এই কথাটো বিশ্বাস কৰিবলৈ বহুত টান বুলি কৈছে my grandfather's portrait hung above the mantelpiece in the drawing room কৈছে যে মোৰ ককাৰ এখন portrait মানে ছবি মোৰ ককাৰ এখন ছবি বা এখন ফটো ক'ত ওলমাই ৰখা হৈছিলে above the mantelpiece in the drawing room কি হয় তোমাৰ কিছুমান মানুহৰ ঘৰত কি থাকে তোমাৰ জুই ফুৰাবৰ কাৰণে এটা প্লেচ থাকে ৰাইট এই ফায়াৰ প্লেচটো তোমাৰ ওপৰতে কি থাকে অকমান খালি জায়গা থাকে এই খালি জায়গাটোত কি হয় তোমাৰ ফটো এখন হেং কৰি থোৱা আছে বুলি কৈছে আৰু এই ফটোখন কাৰ বুলি কৈছে এই ফটোখন কাৰ বুলি কৈছে ককাকৰ বুলি কৈছে বুজিছনে ককাকৰ ফটো এখন ওলমাই ৰখা হৈছে বুলি কৈছে He wore a big turban and loose fitting clothes. ককাই কি পিন্ধি আছিল বুলি কৈছে এটা টাৰবান মানে এটা পাগুৰি এটা পিন্ধি আছিল আৰু কি আছিল কৈছে আৰু কি আছিল লুজ ফিটিং ক্লথ মানে কাপোৰবিলাক ফিট নহয় অলপ ডাঙৰ কাপোৰ পিন্ধি আছিল His long
white beard covered the best part of his chest and he looked at least 100 years old আৰু ককাৰ দাড়িবিলাক ইমানেই বেছি আছিলে যে একদম বুকুৰ আধা অংশলৈকে পৰা আছিলে ঠিক আছে না চেষ্টৰ আধা অংশলৈকে পৰা তেওঁ দাড়ি আছিলে আৰু ফটোখনত দেখিলে এনেকুৱা লাগে যে তেওঁ 100 বছৰীয়া বুঢ়া মানুহৰ দৰে লাগে he did not look the sort of person short মানে জাতি বা short মানে টাইপ এটা বুজাইছে ৰাইট he did not look the sort of person who would have a wife or children তেওঁ দেখিলে এনেকুৱা লাগে যে তেওঁ এনেকুৱা মানুহ নহয় সাগে যে তেওঁ দেখিলে এনেকুৱা লাগে যে তেওঁ কোনো ধৰণৰ ওয়াইফ নাই তেওঁ কোনো ওয়াইফ নাথাকিছিল তেওঁ বা চিলড্ৰেন নাছিলে তেওঁ তাৰমানে কি কৈছে এই কথা ভালকে মন দিবা ইয়াত আমাৰ অথৰে কৈছে যে আমাৰ ককাৰ ফটোখন ক'ত লগোৱা আছিল মেন্টেল পিছৰ ওপৰত হেং কৰি থোৱা আছিল আৰু ফটোখনত ককাক দেখিবলৈ 100 বছৰীয়া বৃদ্ধ যেন লাগিছিল আৰু ফটোখন দেখি এনেকুৱা লাগিছিল যে এই মানুহজনৰ কেতিয়াবা ওয়াইফ থাকিব পাৰে নে এই মানুহজনৰ কেতিয়াবা ল'ৰা ছোৱালী থাকিব পাৰে নে মানে বৃদ্ধ দেখিছে 100 ইয়াৰ্স ওল্ড যেন দেখিছে সো তেওঁ কি থাকিব পাৰে he looked as if he could only have lots of grandchildren দেখিলে এনেকুৱা লাগে যে তেওঁ কোনো ওয়াইফ নাথাকে তেওঁ কোনো চিলড্ৰেন নাথাকে তেওঁ যদি আছিলে বহুত কি নাতি ল'ৰা ছোৱালী আছিলে ঠিক আছে নাতি নাতিনিহে থকা দৰে লাগে মানে আমাৰ জনে ককা এজনক দেখিলে আমাৰ কেনেকুৱা মন লাগে যে তেওঁ সাকে বহুত নাতি আছে হয়নে তাৰমানে কি এজন মানে এগৰাকী ওয়াইফ থাকিব আমাৰ ফিল নহয় ৰাইট সো কি হয় তেওঁ কৈছে যে এই মানুহজন দেখিলে মানে এই ফটোখন দেখিলে আমাৰ ককাক দেখিলে এনেকুৱা লাগে যেন এটা সময়ত তেওঁ এগৰাকী ওয়াইফ আছিল নে তেওঁ চিলড্ৰেন আছিল নে কিন্তু এতিয়া যেন দেখাত 100 বছৰীয়া বৃদ্ধ যেন লাগে তাৰমানে তেওঁ বহুত নাতি ল'ৰা ছোৱালী আছিলে যেন দেখাত লাগে বুলি কৈছে he looked okay হৈ গল as for my grandmother being young and pretty ঠিক আছে নে the thought was almost revolting মোৰ আইতা এটা সময়ত young আৰু pretty আছিলে এই কথাটো মোৰ কিবা মানে ব্ৰেইনত কিবা মানে এইটো মানে মোৰ হজম হোৱা নাই বা মানে কি মানি লব পৰা নাই যে মই এইটো মানে কি ৰিভল্ট কৰিছে মোৰ বেলে ঘূৰি আছে যে চিন্তাটো যে মোৰ আইতা young আছিলে নে pretty আছিলে নে এতিয়া দেখোন দেখা একেবাৰে কি হৈ গল মানে ৰিংকল পৰা স্ক্ৰিন হৈ গল কিন্তু তাৰ পাছত এই আইতাও এটা সময়ত young আছিলে pretty আছিলে এই কথাটো তেওঁৰ কাৰণে অলপ ৰিভল্টিং কৰি আছে She often told us of the games she used to play as a child. তেওঁ কয় আইতাই কয় যে আমি এটা সময় সৰু আছিলো বুলে আৰু তেতিয়া আমি কিছিলো গেম খেলিছিলো মানে খেলিছিলো that seemed quite absurd and undignified on her part and we treated it like the fables of the prophets she used to tell us আৰু যেতিয়া তেওঁ এইবিলাক সৰু কালৰ কথাবোৰ কৈ থাকে সেই কথাবিলাক আমাৰ মানে absurd নহয় ঠিক আছে ভাল নালাগে কথা মানে হসা যেন নালাগে এই কথাবিলাক আমি কি বুলি ভাবো যে fables মানে কি short story fables মানে তোমাৰ হ'ল short story এই short story বিলাকৰ কথা লাগে যিবিলাক short story মানে ভগৱানে কোৱা যিবিলাক কাহিনী থাকে ন সেই কাহিনীবিলাক যেতিয়া আমাৰ আইতাই কৈ থাকে সেই কাহিনী বিলাকৰ দৰে লাগে কি বিলাক ষ্টৰী যে এই আইতা যে আমাৰ এটা সময় ইয়াং আছিল আৰু প্ৰিটি আছিল সেই কথাটো আমাৰ এই আইতাহতে কোৱা সাধু কথাবিলাকৰ দৰে লাগে যে আইতাও এটা সময় প্ৰিটি আছিল হেতি কথা মানে আমাৰ মানিবলৈ মন নাযায় সেই বুলি কৈছে কোনে কৈছে আমাৰ অথৰে কৈছে she had always been short তেওঁ কি আছিল সাপৰ আছিল and fat হকত আছিল and slightly bent আৰু অলপ উজা আছিল she had always been short fat and slightly bent her face was a crisscross of wrinkles running from everywhere to everywhere কৈছে যে আইতাকৰ মানে বৰ্ণনা দিছে আইতাক দেখিবলৈ কেনে ফিজিক্যাল এপিয়াৰেন্স টো দিছে আমাক সো কৈছে যে আইতা হেনু দেখিবলৈ কেনেকুৱা সাপৰ আছিল হকত আছিল আমাৰ আইতা বিলাকৰ দৰে আৰু কি আছিল কৈছে slightly bent অলপ উজা আছিল আৰু উজা মুখখন crisscross আছিল wrinkle দে বলে everywhere to everywhere তুমি যতে নুসুৱা তাৰ পৰা তুমি crisscross দেখিবা তুমি wrinkles বিলাক এনেকে wrinkles পৰি থকা তুমি দেখিবা বুলি কৈছে ঠিক আছে নে okay no we were certain she had always been as we had a second as we had known her so old so আমি গম পোৱাৰ পৰাই আইতা একে ভাগে আছে তাৰ মানে কি বয়সত কি কৈছে তেওঁ আইতা কি কৈছে একে ভাগে আছে বুলি কৈছে ৰাইট so terribly old that she could not have grown older এই ইমানে আইতা আমাৰ বৃদ্ধ আমাৰ আইতা ইমানে বুঢ়ী হৈ গল যে আৰু হয়তো বুঢ়ী নহয় আৰু ম্যাক্সিমাম লেভেলত বুঢ়ী হৈ আছে আমাৰ আইতা সো আৰু হয়তো বুঢ়ী নহয় আৰু and have stayed at the same age for 20 years আৰু মই দেখা মই 20 বছৰ হ'ল আজি আইতাক দেখা সো 20 বছৰ একে ভাগে ম্যাক্সিমাম ওল্ড হৈ আছে আৰু হয়তো আমাৰ আইতা ওল্ড কেতিয়াও নহয় আৰু তাতকে ওল্ড হ'ব নোৱাৰে আৰু ওকে she could never have been pretty তেওঁ কেতিয়াও pretty মানে কি তেওঁ কেতিয়াও ধুনিয়া হ'ব নোৱাৰে
but she was always beautiful তেওঁ কিন্তু সদায় সুন্দৰ মানে তাৰমানে এটো ক'ব কৈছে যে আমাৰ আইতাই যে কোৱা শুনো যে তেওঁ চাগে বহুত ধুনীয়া বুলি কৈছিলে ইয়াং টাইমত যে বহুত প্ৰিটি আছিলে বুলি কৈছে মই ভাবো যে আইতা হয়তো প্ৰিটি নাছিলে মানে প্ৰিটি হ'বই নোৱাৰে আইতা কিন্তু আইতা আমাৰ বহুত ভাল বহুত ধুনীয়া আইতা কি হয় আইতা লগত যা ইমোশনাল অ্যাটাচমেন্ট আছে তেওঁ গম পাব হয়নে সো আমাৰ আইতা কি কৈছে বহুত ভাল বুলি কৈছে আৰু কিয় ভাল কৈছে আমি গম পাম এতিয়া she hobbled about the house এই hobbled মানে কি মানে বেকা বেকে ঘূৰি ফুৰা মানে awkward মানে কি হয় তোমাৰ বৃদ্ধ হলে যেতিয়া পূজা হয় মানে খুজবিলাক অলপ বেলেগ ধৰণৰ awkward হয় হয়নে সো awkwardly তেওঁ খুজকাঢ়ি ঘূৰি ফুৰে about the house গোটেই ঘৰটোত ঘূৰি ফুৰে and spotless white আৰু স্পটলেছ হোৱাইট মানে কি এটাও দাগ নথকা বগা ড্ৰেছ এজোৰত উইথ ওৱান হেড ৰেষ্টিং অন হাৰ ৱেষ্ট টু বেলেন্স হাৰ ষ্টুপ ষ্টুপ মানে গম পোৱা বেকা হোৱা কঁকাল মানে কি হয় যিগৰাকী মানুহ যিজন মানুহ বেকা হৈ যে আগলে হাওলি যায় সো সেইবিলাক মানুহ তোমাক ষ্টুপ বুলি কয় সো তেনেকৈ ষ্টুপ হৈ থকা যেতিয়া শৰীৰটো তেওঁ বেলেন্স কৰিবৰ কাৰণে যাতে আগলে গুচি নাযায় সেইকাৰণে এখন হাত এনেকে পাছফালে দি লৈ এনেকে পাছফালে দি লৈ খোজকাঢ়ে তাৰমানে কি এইফালে অলপ প্ৰেছাৰ দি পেলাই যাতে বেলেন্স হয় বুঢ়ী যাতে আগলে যাতে গুচি নাযায় সেইটো বেলেন্স কৰিবৰ কাৰণে বগা এযোৰ ড্ৰেছ কোনো দাগ নথকা ঘৰটোত ঘূৰি ফুৰে বুলি কৈছে এটো আইতাৰ কেনেকে খোজকাঢ়ি ঘূৰি ফুৰে সেই এপিৰিয়েন্সটো আমাক দিলে ইয়াত হয়তো তোমালোকে একো বুজি পোৱা ডাউট নাই ৰাইট and the other telling the beads of her rosary rosary মানে মালা হে ৰুদ্ৰাক্ষ মালা লৈ পেলাই জব কৰি থাকে যে কিছু মানে সো তনে কৰি পেলাই বোলে জব কৰি বোলে ঘূৰি ফুৰে বুলি কৈছে হ'ব her silver locks মানে হেয়াৰ বুজাইছে ইয়াত locks মানে কি হৈছে তোমাৰ হেয়াৰ বুজাইছে ওকে locks means ইয়াত হেয়াৰ তেও যে silver locks মানে কি বগা পৰি যোৱা যিবোৰ চুলি হয়নে বগা পৰি যোৱা যিবোৰ চুলি মানে একদম বৃদ্ধ বয়সত তোমাৰ আইতাক ইমাজিন কৰি লোৱা ঠিক আছে একদম বগা হৈ যায় চুলিখিনি her silver locks were scattered মানে বিশৃংখল হৈ থকা খেলিমেলি হৈ থকা untiredly over her pale pokered face তাৰমানে কি কৈছে যে মানে হেতা পৰি যোৱা মুখখনৰ ওপৰত চুলিবিলাক আউলি বাউলি হৈ পেলাই আইতাৰ চুলিবিলাক পৰি থাকে আৰু ঘূৰি ফুৰে and her lips constantly moved in inaudible prayer আৰু কৈছে যে আমাৰ আইতাৰ লিপছটো সদায় আপ এণ্ড ডাউন হৈ থাকে মুভমেন্ট কৰি থাকে এনেকে মুভমেন্ট কৰি থাকে কিন্তু কি কয় শুনা নাপাও মানে ইনঅডিবল মানে মনৰ ভিতৰতে মুখৰ ভিতৰতে কিছুমান মন্ত্ৰ উচ্চাৰণ কৰি থাকে জপ কৰি থাকে মানে প্ৰেয়াৰ মানে প্ৰাৰ্থনা কৰি পেলাই ঘূৰি ফুৰে বুলি কৈছে কাৰ কথা কৈছে আইতাকৰ কথা কৈছে yes she was beautiful হয় সেই কাৰণে মোৰ আইতা ইমান ধুনীয়া সেই কাৰণে মোৰ আইতা বিউটিফুল মাইন্ডৰ পৰা বহুত ভাল মোৰ আইতা she was like the winter landscape in the mountain and expanse of pure white serenity breathing peace and contentment মানে কি যাৰ মানে হৈ গল আৰু যি স্যাটিসফাইড লাইফ ফৰ দি স্যাটিসফাইড ওকে ইয়াত কৈছে তোমাৰ চোৱা উইন্টাৰ ল্যান্ডস্কেপ ইন দা মাউন্টেন হয় উইন্টাৰ সিজনত পাহাৰৰ ওপৰত তুমি যদি শুভ্ৰ তুমি একদম ঠাণ্ডা পৰিবেশটো দেখা ন একদম তুমি কি দেখা একদম মানে তোমাৰ মনটো ভাল লাগি যোৱাৰ দৃশ্য ন সো সেই তেনেকুৱা বুলি কৈছে আমাৰ আইতা কি কন্টেন্টমেন্ট যি সকলো শান্তি তেওঁ মানে আইতা মানে সকলো এচিভ কৰি গলে লাইফত মানে তেওঁ কি হয় তেওঁ কন্টেন্টমেন্ট মানে কি তেওঁ মানে success okay তো কি হয় তোমাৰ গুটেখিনি বস্তু তো achieve কৰি ললে সো এটা তে ব্ৰেথ তুমি দেখিলে এনেকুৱা লাগিব যে তুমি যেন ল্যান্ডস্কেপ খনে চাই আছা উইন্টাৰ একদম মানে সাইলেন্ট এটা পিচ তুমি দেখিবলৈ পোৱা কথা কৈছে my grandmother and I were good friends মই আৰু মোৰ আইতা বহুত ধুনীয়া বন্ধু আছিল মই কৈছিলে এগৰাকী আইতা আৰু এগৰাকী ককাৰ কাৰণে নাতি লৰাজনে সেই বন্ধু আৰু নাতি লৰাজন বা নাতি ছোৱালীজনীৰ কাৰণে প্ৰথম বন্ধু হ'ল ককা বা আইতা গৰাকী my parents left me with her when they went to live in the city মোক কৈছে যে মোৰ মা দেউতা বা মোৰ পেৰেন্টছে মোক এৰি থৈ গৈছিলে তাৰ লগত মোৰ আইতাৰ লগত এৰি থৈ গৈছিলে কেতিয়া এৰি থৈ গৈছিলে যেতিয়া তেওঁলোক টাউনলৈ শিফট হৈছিলে টাউনলৈ গুচি গৈছিলে and we were constantly together আৰু তেতিয়াৰ পৰা মই আৰু আইতা একেলগে আছো she used to wake me up in the morning তো মোক ৰাতিপুৱা জগাই দিয়ে and get me ready for school আৰু মোক স্কুলৰ কাৰণে ৰেডি কৰি দিয়ে she said her morning prayer in a monotonous sing song monotonous মানে boring monotonous মানে কি boring মানে কি সেই boring তো মানে boring যেটো মন্ত্ৰ তো বাৰে বাৰে গাই থাকে মুখৰ ভিতৰতে while she bathed and dressed me in the hope আৰু মোক যেতিয়া তেওঁ তৈয়াৰ কৰি থাকে যেতিয়া মোক ৰেডি কৰি থাকে সেই ৰেডি কৰি থকা অৱস্থাটো সেই boring মন্ত্ৰবিলাক boring prayer বিলাক তেওঁ মুখেৰে গুণগুণাই থাকে আৰু এইটো ভাবে যে হোপ কি কৰে যে that I would listen আৰু মই যেতিয়া শুনি থাকো and get to know it by heart আৰু মই বিলাক শিকি লওঁ এতিয়া মই অথৰ ক'ব যে আই লিসেন মই শুনো বিকজ আই লাভ her voice মই তাৰ ভয়েসটো ভাল পাওঁ কাৰণে এইবিলাক মন্ত্ৰবোৰ শুনি থাকো প্ৰাৰ্থনাবোৰ শুনি থাকো বাট নেভাৰ বৰ্ডাৰ টু লাৰ্ন ইট কিন্তু মই কেতিয়াও কনসিয়াস হোৱা নাই যে এইটো শিকিবৰ কাৰণে বিচৰা নাই সো এনেকুৱা আমাৰ হয় না কেতিয়াবা আমাৰ সাইডত কিছুমানে কিবা কথা পাতি থাকে সেই বিষয়টো আমাৰ যদি ইন্টাৰেষ্টেড নহয় যদি আমি শুনি থাকো হয়নে সো কি কৈছে যে মই আইতাৰ ভয়েসটো শুনি ভাল পাওঁ কাৰণে মই আইতাই গাই থকা যিবিলাক প্ৰাৰ্থনা মই শুনি থাকো যেতিয়া মোক আইতাই স্কুলৰ কাৰণে ৰেডি কৰি থাকে বা
বাট মই কি নকৰো মই কেতিয়াবা বৰ্ডাৰ কৰা নাই কেতিয়া মই বিলাক ধ্যান দিয়া নাই যে মই এইখিনি কি মুখস্থ কৰিব লাগে বা শুনিব লাগে ঠিক আছে নে হ'ব okay then she would fetch my wooden slate which she had already washed and pasted with yellow chalk ওকে তা কৈছে যে মোৰ যিখন ফলি আছে ন ফলি আগত যে আমি স্কুললৈ যাওঁ আমাৰ আগত স্কুলত ফলি দিয়ে লিখিবলৈ হয়নে ফলি দিয়ে আমি ফলি এনেকৈ মুহাৰিবলৈ আৰু কিছুমান যদি একো নেপায় চবফালে চাই বুলি কোনো নাই থুখন লগাই ফলিখন মুহাৰি লয় হয়নে সব ফলিখন মুহাৰি পেলাই গৈছে ইয়েলো চক দি পেলাই লগত ৰেডি কৰি দিছে এ টাইনি আৰ্থেন ইংক পট এণ্ড এ ৰেড পেন আৰু এইকেইটা বস্তু যোগাৰ কৰি দিছে তাই বান্ধি দিছে দেম অল ইন এ বান্ডল এণ্ড হেণ্ড টু মি আৰু গোটেইকেইটা বস্তু বান্ধি পেলাই টোপোলা এটা কৰি পেলাই মোৰ হাতত তুলি দিছে আইতাই চোৱাচোন আইতাই জগাইছে আইতা ড্ৰেছ কৰিছে আইতা ৰেডি কৰিছে মন্ত্ৰ মানে প্ৰেয়াৰ গাই গাই শুনাইছে আৰু আইতা গোটেই খোপা কাম কৰি পেলাই তেওঁ হাতত তুলি দিছে আফটাৰ এ ব্ৰেকফাষ্ট অফ ঠিক ষ্টল চাপাটি মানে হ'ল তোমাৰ আগদিনা বনাই থোৱা ৰুটি আগদিনা বনাই থোৱা ৰুটি কিবা কি বুলি কয় ষ্টল চাপাটি বুলি কয় ঠিক আছে নে সো ষ্টল চাপাটি বনাই পেলাই আমি কৰিলো মানে আগদিনা বনাই থোৱা ৰুটি আমি খালো কি কৰিলো আমি খালো উইথ এ লিটল বাটাৰ আৰু অলপ বাটাৰ লগালো এণ্ড সুগাৰ স্প্ৰেড অন ইট আৰু অলপ আমি চেনি লৈ ললো ঠিক আছে নে উই ৱেন্ট টু স্কুল তাৰ পৰা আমি স্কুললৈ গুচি গলো she carried several stale chapatis with her for the village dog আৰু তেওঁৰ লগতে কি কৰিলে কিন্তু আমাৰ আগদিনা বনাই থোৱা ৰুটি লগত লৈ গৈছিলে কিয় লৈ গৈছিলে গাঁৱৰ কুকুৰবিলাকক দিবৰ কাৰণে হয়নে গাঁৱৰ কুকুৰবিলাকক দিবৰ কাৰণে চাবচোন ককা আইতাবিলাকে বহুত মৰম কৰে এইবিলাকক My grandmother always went to school with me because the school was attached to the temple. মোৰ আইতা মোৰ লগত সদায় স্কুললৈ গৈছিলে কিয় কাৰণ মোৰ স্কুলৰ কাষতে কি আছিল এটা টেম্পল আছিলে মন্দিৰ আছিলে the priest taught us the alphabet and the morning prayer মানে আমাক তাত কি শিকাইছিলে তাত থকা পুৰোহিত বিলাকে আমাক কি শিকাইছিলে আমাক এলফাবেট শিকাইছিলে আৰু আমাক কিবা মৰ্নিং প্ৰেয়াৰ শিকাইছিলে সো এই এলফাবেট বুলি কওঁতে মোৰ ৱৰ্ড এটা পটককৈ মনত পৰি গ'ল এই আমাৰ ইংলিছ লেংগুৱেজত এলফাবেট কেইটা বা গম পোৱা নে এই এলফাবেট কেইটা বুলি যদি সোধে তুমি চাগে 26টা বুলি কোৱা হয় সো 26টা বুলি আজিৰ পৰা নকবা 26টা লেটাৰ আছে ওকে 26টা লেটাৰ আছে আৰু 26টা লেটাৰ একেলগে এলফাবেট বুলি কয় ঠিক আছে নে সদায় মনত ৰাখিবা যে লেটাৰ 26টা আছে 26টা লেটাৰক একেলগেহে এলফাবেট বুলি কয় 26টা এলফাবেট নহয় ওকে সো এটাই আছে আমাৰ এলফাবেট আৰু য'ত তোমাৰ 26টা লেটাৰ ইনক্লুডেড আছে ওকে ডান Okay. While the children sat in rows on either side of the veranda singing the alphabet or the prayer in a chorus, my grandmother sat inside reading the scriptures. Okay, scripture মানে কি religious books ৰ কথা কৈছে মানে ধৰ্মীয় গ্ৰন্থ পঢ়াৰ কথা কৈছে সো কৈছে যে যেতিয়া আমি ল'ৰা ছোৱালী বিলাকে বাৰান্দাখনত বহি পেলাই যেতিয়া আমি শাৰী শাৰীকে আমি তাত এই এলফাবেট বিলাক গাই থাকো হয়নে একেলগে যেতিয়া আমি গাই থাকো মানে chorus মানে কি একেলগে পাৰফৰ্ম কৰা একেলগে আমি গাই থাকো আৰু তেতিয়া মোৰ গ্ৰেণ্ডমাদাৰে কি কৰে ভিতৰত সোমাই পেলাই কি পঢ়ি থাকে ৰিলিজিয়াছ কিতাপ পঢ়ি থাকে হয়নে ধৰ্মীয় কিতাপ পঢ়ি থাকে বুলি কৈছে এখিলৈকে আৰু একো ডাউট থাকিব নালাগে বুজিছানে ভালকে বুজি পাইছা ওকে when we had both finished যেতিয়া আমাৰ দুইজনৰে শেষ হৈ যায় তেওঁ মন্দিৰত পঢ়া শেষ হৈ যায় মোৰ স্কুলৰ পঢ়া শেষ হৈ যায় we would walk back together আৰু তেতিয়া আমি দুইজনে ঘৰলৈ ঘূৰি আহো this time সেই সময়ত the village dogs would meet us আৰু গাঁৱৰ কুকুৰবিলাকে আমাক লগ পায় at the temple door আৰু মন্দিৰৰ বাহিৰত they followed us to our home growling and fighting with each other for the chapatis we threw to them আৰু কৈছিলে যেতিয়া আমি আইতাই মই দুইজনৰে শেষ কৰো মোৰ স্কুলিং শেষ কৰো আৰু তেওঁ কি কৰে তেওঁ যেতিয়া মন্দিৰৰ প্ৰেয়াৰ শেষ কৰে যেতিয়া আমি ঘূৰি আহা সময়তে কুকুৰবিলাকে কি কৰে ফাইট কৰি ভুকি দুইটাই হিটোৱে কাজিয়া কৰি আমাৰ পাছে আহি যায় কিয় কাৰণ আমি ৰুটিবিলাক চিঙি সিহঁতক দলিয়াই খাবলৈ আহি থাকো সো খাবলৈ দি আহি থাকোতে তেওঁলোকে খাই পেলাই হিটোৱে কাজিয়া কৰি আমাৰ পাছে আহি থাকে ওকে when my parents were comfortably settled in the city এক সেকেন্ড when my parents কি কৈছে when my parents were comfortably settled in the city আৰু মোৰ পৰিয়াল যেতিয়া মানে মোৰ মানে মা পাপা কথা কৈছে চাগে ৰাইট সো মা পাপা কি হ'ল যেতিয়া আমাৰ সিটি যেতিয়া সেটেল হৈ গ'ল দে sent for us তেওঁলোকে আমাকো মাতি ললে তেওঁলোকৰ ওচৰলৈ আমাকো যাবলৈ কল কৰিলে that was a turning point আৰু সেই সময়টো মোৰ কাৰণে এটা টাৰ্নিং পইণ্ট আছিলে ইন আৱাৰ ফ্ৰেণ্ডশ্বিপ আমাৰ আইতা আৰু মোৰ মাজৰ সম্পৰ্কৰ মাজত এটা কি আছিলে এটা টাৰ্নিং পইণ্ট আছিলে কাৰণ চোৱা গাঁৱৰ ঘৰত থাকোতে তেওঁলোক দুইজন একেলগে আছিলে একেলগে সকলো কাম কৰিছিলে স্কুললৈ গৈছিলে থবলৈ গৈছিলে আনিবলৈ গৈছিলে হয়নে সো তে কৈছে যে যেতিয়া টাউনলৈ আমাক মাতি ললে আমাৰ এনভাইৰনমেন্ট চেঞ্জ হৈ যাব আৰু চেঞ্জ হোৱাৰ লগে লগে ঘৰ বেলেগ হৈ যাব সো মোৰ কাৰণে এইটো এটা টাৰ্নিং পইণ্ট আহিছিলে কাৰণ আমাৰ ফ্ৰেণ্ডশ্বিপৰ মাজত এটা কি টাৰ্নিং পইণ্ট আহিছিলে অলদো যদিও বা উই শ্বেয়াৰ্ড দ্য সেম ৰুম যদিও আমি একেটা ৰুমতে আছিলো মাই গ্ৰেণ্ডমাদাৰ নো লংগাৰ কেম টু স্কুল উইথ মি কিন্তু তেতিয়া টাউনত কি হ'ল মোৰ স্কুলত থবৰ কাৰণে মোৰ গ্ৰেণ্ডমাদাৰ লগত অহা নাছিলে আই ইউজ টু গো টু এন ইংলিছ স্কুল ইন এ মটৰ বাছ
আৰু মই তেতিয়া স্কুললৈ মই ইংলিছ মিডিয়াম স্কুলত পঢ়িছিলোঁ আৰু মই মটৰ বাছেৰে মই স্কুললৈ গৈছিলোঁ there were no dogs in the street কোনো কুকুৰ নাছিলে ৰাস্তাত and she took to feeding sparrows in the courtyard of our city house আৰু তেওঁ এতিয়া খোৱাবলৈতো কুকুৰ নাছিলে আগতে কুকুৰলৈ ষ্টাল পাতিবিলাক লৈ যায় সেইবিলাক খুৱাইগে হয়নে এতিয়া যিহেতু আমি টাউনলৈ শিফ্ট হলো টাউনৰ ঘৰটোত আমাৰ কোনো ধৰণৰ কিনাই কুকুৰ নাছিলে ৰাস্তাত কুকুৰ নাছিলে সো আইতা কি কৰিলে ঘৰ চিৰিকা চৰাইবিলাক স্পেৰক বিলাকক খুৱাবলৈ ল'লে হয়নে স্পেৰক বিলাকক কি ক'লে তেওঁলোকৰ চোতালতে স্পেৰক বিলাকক ফিডিং কৰিব ল'লে খুৱাবলৈ ল'লে as the years roll by we saw less of each other আৰু সময়বিলাক এনেকৈ পাৰ হৈছিলে যেন আমি ইজনে সিজনক বহুত কম দেখা পোৱা হৈছিলোঁ for some time she continued to wake me up and get me ready for school আৰু কেতিয়াবা মোক কি কৰে আইতাই মোক উঠাই পেলাই ৰেডি কৰাইছিলে স্কুললৈ when I came back she would ask me what the teacher had আৰু যেতিয়া মই স্কুল শেষ কৰি পেলাই যেতিয়া ঘৰলৈ আহিছিলোঁ মোক আইতাই সুধিছিলে যে টিচাৰে তোমাক taught me কি পঢ়ালে তোমাক টিচাৰ আজি কি পঢ়ালে বুলি মোক আইতাই কৈছিলে মোক আইতাই সুধিছিলে বুলি কৈছে ঠিক আছে নে মোক আইতাই সুধিছিলে I would tell her মই কৈছিলোঁ English words and little things of western science and learning আৰু মই কৈছিলোঁ যে কিছুমান ইংলিছ শব্দৰ কথা কৈছিলোঁ western science কথা কৈছিলোঁ and learning যিবিলাক মই পঢ়াইছে এইবিলাক কথা কৈছিলোঁ the law of gravity কথা কৈছিলোঁ মই আৰ্কিমিডিছৰ প্ৰিন্সিপালৰ কথা কৈছিলোঁ মই the world being round ৰ কথা মই কৈছিলোঁ etc এইবিলাক কথা মই যেতিয়া আইতাক কৈছিলোঁ this made her unhappy আৰু আইতাই এইখিনি কথা শুনি বৰ ভাল নাপালে কিয় নাপালে she could not help me with my lessons কাৰণ তেওঁ এতিয়া আৰু মোক আগৰ দৰে কিতাপবিলাকৰ দৰে মোক এতিয়া পঢ়াব নোৱাৰা হয়নে আগৰ যিবিলাক কাহিনী আছিলে হয়নে নামঘৰৰ লগত জড়িত মন্দিৰৰ লগত জড়িত ধৰ্মৰ লগত জড়িত সাধু কথা যিবিলাক আছিলে সেইবিলাক আগত থাকোতে যিবিলাক মোৰ যেতিয়া মানে প্ৰেয়াৰ আছিলে প্ৰেয়াৰবিলাক থাকোতে এটা পঢ়াব পাৰিছিলে কিন্তু এতিয়া দেখোন এইবিলাক শব্দ শুনি আইতা আচৰিত পাইছে কি আৰ্কিমিডিছ ল অফ গ্ৰেভিটি কি হয়নে চ' আইতা সেইকাৰণে আজিকালি বৰ এটা ভাল নাপায় she could not help me with my lessons মই পঢ়াৰ ক্ষেত্ৰত আইতাই অলপো সহায় কৰিব নোৱাৰা হ'ল she did not believe in the things they taught at the English school and was distressed that there was no teaching about God and the scriptures আইতাই ভাল নোপোৱা হ'ল কিয় কাৰণ ইংলিছ স্কুলবিলাকত যিবোৰ পঢ়াইছে সেইবিলাক পঢ়াবলৈ একো ভাল নালাগে মানে একো ভাল নহয় একো অদৰকাৰী হয় বুলি ভাবে আইতাই আৰু ভগৱানৰ নামত একোৱে নাই পঢ়োৱা কৈছে আৰু ধৰ্মীয় কিতাপ বা গ্ৰন্থ একোৱে নাই পঢ়োৱা চ' আইতাই এইবিলাক পঢ়াটো বৰ এটা ভাল নাপাইছিলে once they I announced that we were being given music lessons আৰু মই এদিন আইতাক কৈছিলোঁ যে আমাক কি কৰা হৈছে আমাক মিউজিকৰ লেসন দিয়া হৈছে she was very disturbed তেওঁ বহুত বেয়া পালে কথাটো শুনি পেলাই to her music had lewd association মানে হল কি এটা কাইন্ড অফ মানুহৰ কাৰণে যে মিউজিকটো হয়নে ভাল সোসাইটি মানুহৰ কাৰণে মিউজিকটো নহয় হয়নে সো এটা বেলেগ ক্লাছ এটাৰ কাৰণে মানে এটা অদৰকাৰী ক্লাছৰ মানুহৰ কাৰণেহে মিউজিকটো বুলি আইতাই ভাবিছিলে it was the monopoly of harlots মানে কি তোমাৰ harlots wordটো তোমাৰ বুজাইছে মেইনলি prostitute মানে কি তোমাৰ এটা এটা কি বুলি কম এটা লোৱাৰ সোসাইটি এটা বেয়া সোসাইটি এটা কাইন্ড অফ তোমাৰ লেডিজৰ কথা বুজাইছে ঠিক আছে না সো এটা বেয়া সোসাইটি এখনৰ অলপ পাৰ্টিকুলাৰ লেডিজৰ কথা বুজাইছে আৰু বেগাৰ বা তোমাৰ এই হাৰ্লটছৰ কাৰণে মানে যিবিলাক প্ৰস্টিটিউট বুলি কয় সো সেইবিলাকৰ কাৰণেহে এই মিউজিক বুলি কৈছিলে আইতাই এণ্ড নট মেইন ফৰ জেন্টেল ফক সো আমাৰ নিচিনা মানুহৰ কাৰণে মিউজিকটো নহয় বুলি কৈছিলে আইতাই she said nothing but her silence made disapproval একো কোৱা নাছিলে মনে মনে আছিল আইতা আৰু তেওঁ মনে মনে থকা মোক এতে প্ৰমাণ দিছিলে যে তেওঁ ডিসএপ্ৰুভ কৰিছে মই মিউজিক শিকাটো তেওঁ বৰটা ভাল পোৱা নাই she rarely talked to me after that আৰু সেই ইনসিডেন্টটো পাছৰ পৰা আইতা মোৰ লগত খুব কম কথা পাতিবলৈ লৈছিলে when I went up to university মই যেতিয়া কলেজ পঢ়ি তাৰ শেষ কৰিলো মই যেতিয়া ইউনিভাৰ্চিটি যাব লগা হ'ল I was given a room of my own আৰু মোৰ কাৰণে এটা সেপাৰেট ৰুম দিয়া হৈছিলে আৰু সেপাৰেট ৰুম দিয়া লগে লগে কি আইতাকৰ পৰা সম্পৰ্ক অলপ বেলেগ হৈ আহিছিলে নে সো প্ৰথমে কি হৈছিলে প্ৰথমে আইতাকৰ একে ৰুমতে একেলগে আছিলে হেয়া গ'ল ঘৰলৈ আহিলে আকৌ এটা সম্পৰ্কৰ মাজত আকৌ এটা বেলেগ এটা আৰম্ভ হ'ল হয়নে সো তেওঁ একেলগে আছিলে যদিও তেওঁলোকৰ কি আছিলে সম্পৰ্কত বহুত বেছি গেপ আছিলে কিন্তু এতিয়া কমপ্লিটলি এই ল'ৰাজনক অকলে এটা ৰুম দি দিয়া হ'ল the common link of friendship was snapped আৰু বহুত খিনি কি হ'ল সম্পৰ্ক নাইকিয়া হৈ গ'ল my grandmother accepted her seclusion with resignation মানে কি কাৰণ এতিয়া আইতা কি অকল হৈ থাকিব লাগিব না সো অকল হৈ থকা এটা একচেপ্ট কৰিলে with resignation মানে কি তো কোনো বাধা নিদিয়াকৈ কোনো আৰ্গুমেন্ট নকৰাকৈ কোনো ঠিক আছে কোনো তৰ্ক নকৰাকৈ তেওঁ যে এতিয়া অকল হৈ থাকিব নাতি ল'ৰাজন যে এতিয়া অকল হৈ এটা ৰুমত থাকিব আৰু যে ইউনিভাৰ্চিটি পঢ়িব এই কথাটো তেওঁ মানি লৈ পেলাই আৰু অকল হৈ থাকিব লাগিব এতিয়া সো হে অকল হৈ থকা সেক্লুজনটো তেওঁ মানি ললেগে হয়নে কোনো আৰ্গুমেন্ট নকৰাকৈ কোনো ৰেজিগনেশন নকৰাকৈ তেওঁ মানি ললে যে হয় একো নাই ঠিক আছে
সি এতিয়া অকল থাকিব আৰু মই এতিয়া অকলে থাকিম বুলি কথাটো আইতাই বহুত দুখ মনেৰে মানি ল'লেগৈ she rarely left her spinning wheel to talk to anyone তেওঁ তেখেতে যতৰ সূতা কাটে হয় নে যতৰ চিনি পোৱা যতৰ গাঁৱলৈ যাবা কেতিয়াবা গাঁৱত যতৰ দেখিবা মানে গাঁও এনভাইৰনমেন্ট দেখিবা গাঁৱত তুমি আম গছত আম লাগি থকা দেখিবা চৰাই উৰি থকা দেখিবা ভগৱানক এদিন সোধা হৈছিলে এজন মানুহে এদিন ভগৱানক সুধিছিলে যে ভগৱান তোমাৰ ভাল পোৱা আৰু মোৰ ভালপোৱাৰ মাজত পাৰ্থক্য কি তোমাৰ প্ৰেম আৰু মোৰ প্ৰেমৰ মাজত পাৰ্থক্য কি তেতিয়া ভগৱানে কৈছিলে এজনক যে চোৱা এই আকাশত যদি মুক্ত মনে চৰাই উৰি আছে সেয়া মোৰ ভালপোৱা ঠিক আছে নে আৰু সেই চৰাইজনী যদি এটা সজাত বন্দী হৈ আছে সেয়া তোমাৰ ভালপোৱা সেয়াই তোমাৰ ভালপোৱা আৰু মোৰ ভালপোৱাৰ মাজৰ পাৰ্থক্য ঠিক আছে নে সো আইতা কি হ'ল তোমাৰ আৰু এই কৰে যতৰ সূতা কাটি থাকে অকল স্পিনিং হুইল মানে কি যতৰ এটা আছে আৰু যতৰটো চলাই থাকে আৰু যতৰটো খুব কম সময়ৰ কাৰণে এৰে কাৰোবাৰ লগত কথা পাতিবৰ কাৰণে she rarely left her spinning wheel to talk to anyone so খুব কম মানে কি খুব কম সময়ৰ কাৰণে যতৰটো এৰি পেলাই তেওঁ বেলেগ কামত দিয়ে বা বেলেগৰ লগত কথা পাতে from sunrise to sunset she sat by her wheel spinning and reciting prayer সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্ত যোৱালৈকে তেওঁ মাত্ৰ স্পিনিং হুইলটো লগতে লাগি থাকে আৰু কি কৰে মুখেৰে প্ৰেয়াৰ কৰি থাকে only in the afternoon আৰু আবেলি সময়তে she relax তেওঁ ফ্ৰী ফিল কৰে কেতিয়া for a while অলপ সময়ৰ কাৰণে কেতিয়া আহে সময়টো কেতিয়া আহে টু ফিড দা স্পেৰো আৰু যেতিয়া তেওঁ কি কৰে স্পেৰো বিলাকক খোৱাবলৈ লয় চৰাইবিলাক যেতিয়া খোৱাবলৈ লয় সেই সময়কণে তেওঁ গোটেই দিনটোৰ ভিতৰত কি কৰে ৰিলেক্স ফিল কৰে while she sat in the veranda breaking the bread into little bits hundreds of little birds collected round her creating a veritable veritable bedlam of chirping তাৰমানে কি হৈছে তোমাৰ চিৰপিংছ মানে কি তোমাৰ চৰাই চি কৰা শব্দ তোমাৰ চিৰপিং বুলি কয় সো কৈছে যে আইতাই মাত্ৰ আবেলি সময়তে অলপ ৰেষ্ট পায় যেতিয়া তেওঁ চৰাইবিলাকক খোৱাবলৈ লয় আৰু তেওঁ যেতিয়া বাৰান্দাখনত আহি পেলাই বহি পেলাই যেতিয়া ব্ৰেড বিলাকে ৰুটি বিলাকৰ টুকুৰা কৰি পেলাই চৰাইবোৰক দিয়ে আৰু হাণ্ড্ৰেডছ অফ চৰাই আহি পেলাই তেওঁ গা জগততে পৰে আৰু এটা হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি কৰে এটা কি কৰে কিউটিক এটা কি কৰে চাউণ্ডে গোটেই চাউণ্ডে মানে চৰাই চিৰিটো এটা একদম মানে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি দিয়ে সেই সময়খিনি আইতাৰ কাৰণে এটা ৰিলেক্সৰ সময় বুলি কৈছে some came and perched on her legs আৰু কিছুমান আহি পেলাই তেওঁ ভৰিত পৰে others on her shoulder পৰে কিছুমান some even sat on her head আৰু কিছুমান আহি তেওঁ মূৰতো বহে she smiled but never shooed them away তেওঁ হাঁহে কিন্তু কেতিয়াও চৰাইবিলাকক খেদি নপঠিয়ায় কেতিয়াও চৰাইবিলাকক তোমাৰ খেদি নপঠিয়ায় it used to be the happiest half hour of the day of her আৰু এই আধা ঘণ্টাটোৱে তেওঁ গোটেই দিনটোৰ কাৰণে আটাইতকৈ বেষ্ট সময় আছিলে আৰু আটাইতকৈ সুখী সময় আছিলে কাৰ কাৰণে মোৰ আইতাৰ কাৰণে এগৰাকী অথৰে এগৰাকী নাতিয়ে নিজৰ আইতাকৰ বিষয়ে লিখা এইটো এটা ষ্টৰী হয় ষ্টৰীটো একদম ইমাজিন কৰা আৰু ষ্টৰীটো তুমি নিজকে সোমোৱাই দিয়া তেতিয়া তুমি ষ্টৰীটো পঢ়ি পেলাই বহুত ভাল পাবা ঠিক আছে when I decided to go abroad আৰু abroad মানে কি বাহিৰলৈ যোৱা হয় না দেশ এৰি পেলাই বাহিৰলৈ যোৱাটো কি বুলি কয় abroad যোৱা বুলি কয় মানে আঁতৰত গৈ পেলাই পঢ়া ঠিক আছে when I decided to go abroad মই যেতিয়া বাহিৰলৈ যোৱাৰ কথা ভাবিলো for further studies মোৰ আগৰলৈ আৰু যিমানবোৰ পঢ়িবলৈ আছে সেয়া পঢ়িবলৈ yes এক ছেকেণ্ড ये बात करना हाँ हेलो हाँ कोৱা তেতিয়া সুইচটো এতিয়া দি দিও নেকি সুইচটো হয় নেকি আচ্ছা এই দোকান বন্ধ কৰি গ'ল গেছো ঠিক আছে তুই পাইনটো দি দিয়া দিছো ঠিক আছে হ'ব ঠিক আছে সৰি হা ঘৰুৱা পৰিৱেশত পঢ়া কথাই বেলেগ আৰু এডিট নহব ঠিক আছে নে ভিডিঅ যেনেকে যাব আমাৰ তেনেকে ভিডিঅ চলিব আৰু মানে কি তোমাৰ ঘৰুৱা ফিল্ডত মানে পঢ়ি বেগ এটা ভাল লাগে চাবাচোন এইবোৰ এডিট কৰা কিবা ফটো লগাই লোৱা এইবিলাক ভাল নালাগে হয় নে ষ্টুডেণ্ট ডাঙৰ ল'ৰা ছোৱালী এইবিলাক হৈ যায় ঠিক আছে ওকে মই কৈছিলো
when I decided to go abroad for further studies, okay, মই যেতিয়া বেছি পঢ়িবৰ কাৰণে মই যেতিয়া টাউনলৈ যাব লগা হৈছিলে, I was sure my grandmother would be upset. মই ভাবিছিলো যে মোৰ আইতাই বহুত দুখ পাব এই কথাটো শুনি পেলাই. I would be away for 5 years. মই 5 বছৰৰ কাৰণে আঁতৰি থাকিম. And her age one could never tell. আৰু তেওঁৰ বয়স হৈছে, and at her age আৰু তেওঁ বহুত বয়স হৈছে, one could never tell, আৰু কোনেও ক'ব নোৱাৰে কি হ'বগৈ পাৰে, মই ঘূৰি আহি আইতাক লগ পাম নে নাপাম সেয়া কথা ক'ব নোৱাৰি. কিন্তু কি মইতো যাবই লাগিব. But my grandmother could, কিন্তু মোৰ আইতা আছিলে, মোৰ আইতা পাৰিছিলে, হয়নে? She was not even sentimental. যেতিয়া মই যাবলৈ লৈছিলো 5 বছৰৰ কাৰণে তেতিয়া আইতা sentimental নাছিলে. She came to leave me at the railway station but did not talk or show any emotion. আৰু মোক যেতিয়া বাহিৰলৈ যাবলৈ পঢ়িবলৈ যাওঁ যেতিয়া মোক ট্ৰেইন ষ্টেচন থব আহিছিলে ন, তেতিয়া আইতাও আহিছিলে, কিন্তু আইতাই কোনো ধৰণৰ ইমোশন শ্ব' কৰা নাছিলে আৰু কোনো ধৰণৰ কথা পতা নাছিলে. Her lips moved in prayer. অকল আইতাৰ লিপছটো কি আছিলে? প্ৰেয়াৰ কৰি আছিলে. Her mind was lost in prayer. তেওঁ নিজে কি আছিলে তোমাৰ প্ৰেয়াৰত সোমাই গৈছিলে, হয়নে? প্ৰেয়াৰত সোমাই গৈছিলে. Her fingers were busy telling the beats of her rosary. আৰু আঙুলিকেইটা সদায় কি তোমাৰ ৰুদ্ৰাক্ষমালাত চলোৱাত ব্যস্ত আছিলে, হয়নে? Silently she kissed my forehead, and when I left I cherished the most imprint as perhaps the last sign of physical contact between us. কৈছে যে silently মনে মনে আহিলে তেওঁ মোক কপালত কিছ কৰিছিলে, কপালত এটা চুমা খাইছিলে. And when I left the most important, মানে কি most মানে জেকি থকা, হয়নে? সো এই মোৰ কপালত খোৱা যিটো চুমা, সেই চুমাটোৱে, সেই ইম্প্ৰিণ্টটোৱে, সেই ফিজিকেল মানে যিটো এংগেজমেণ্ট হৈছিলে ন, যি মানে যিটো ফিজিকেল কণ্টেক্ট হৈছিলে ন, সেই কণ্টেক্টটোৱে মোৰ আৰু আইতাৰ মাজৰ শেষ কণ্টেক্ট হ'ব বুলি মই ভাবিছিলো. ঠিক আছে নে? But that was not so. কিন্তু তেনেকুৱা একো নহ'লে. After 5 years I came back. মই যেতিয়া 5 বছৰ যেতিয়া মই ঘূৰি আহিছিলো ঘৰলৈ, and was met by her at the station. আৰু তেওঁক মই একে ধৰণেৰে মই ষ্টেচনত তেওঁক লগ পাইছিলো. She did not look a day older. তেওঁক এদিন নৰো বুঢ়ী যেন লগা নাছিলে. মই ঘৰত থাকোঁতে মই যেনেকৈ এৰি থৈ আহিছিলোঁ আইতাক মই 5 বছৰ পঢ়ি কমপ্লিট কৰি অহাৰ পাছতো মই সেই একে ধৰণৰে আইতাক পাইছোঁ. She still had no time for words. তেওঁ এতিয়াও কাৰো লগত কথা পাতিবলৈ সময় নাই. And while she clasped me, মানে কি মোক বহুত জোৰে সাৱটি হৈছিলে, in her arms, আৰু বাহুৰ মাজত, I could hear her reciting her prayers. তেওঁ যেতিয়া মোক এনেকৈ সাৱটি হৈছিলে তেতিয়া মই আইতাৰ প্ৰাৰ্থনাৰ শব্দ মোৰ কাণৰ ওচৰত শুনিবলৈ পাইছিলোঁ. Even on the first day of my arrival, her happiest moments were with her sparrows, whom she fed longer and with frivolous rebukes. মানে কি তেওঁ চাবা দেই এইটো ৱৰ্ড অকণমান টান। ইয়াত কৈছে যে যেতিয়া মই প্ৰথম দিনা ঘৰলৈ আহিছিলোঁ সেই দিনাও আইতাৰ কাৰণে সিমান সুখৰ দিন নাছিলে যিমান সুখৰ দিন আইতাৰ কাৰণে এই স্পেৰ'কেইটাক খুওৱা সময়খিনি আছিলে। আৰু স্পেৰ'কেইটা কি কৰে? আইতাক খং কৰি খেদি দিয়ে, এই যাচোন যা, আঁতৰ তহঁতিৰ পৰা শান্তি নাই। তাৰমানে কি খঙত কয় কিন্তু মানে টানকে নকয়, তাৰমানে কি মানে একদম মানে খেদি নপঠিয়ায় কিন্তু খং কৰে, হয়নে? খং কৰে। যেনেকৈ আমাৰ সৰু ল'ৰা ছোৱালীবিলাক জানি কওঁ তুমি যোৱাচোন যোৱা পঢ়াকে যোৱা, কিন্তু আমি বেয়া সুৰত কওঁ জানো? বেয়া সুৰত নকওঁ, তেওঁলোকৰ পৰা আমি বেয়া নাপাওঁ, হয়নে? কিন্তু তেওঁলোকক আমি এনেই যে কেতিয়াবা যে খং কৰোঁ যে, চ' সেই খং কৰা শব্দটো তোমাৰ এই দুটা ৱৰ্ডত সোমাই আছে। ঠিক আছে নে? ইন দ্য ইভিনিং এ চেঞ্জ কেম অভাৰ হাৰ। কিন্তু সন্ধিয়ালৈ অকণমান চেঞ্জ হৈ গ'ল। সন্ধিয়ালৈ কি হ'ল? অকণমান চেঞ্জ হৈ গ'ল। কি হ'ল? She did not pray. তেওঁৰ প্ৰে নাই কৰা। She collected the women. ঠিক আছে নে? এই ৱৰ্ডটো পঢ়া হয় women বুলি। মই আকৌ কৈছোঁ তোমালোকক WOMAN হ'লে কয় ওমেন মানে এজনী মাইকী মানুহ। WOMEN বুলি ক'লে কি হয় তোমাৰ women। কি কয়? women মানে কি more than one, okay? women। ঠিক আছে নে? চ' সন্ধিয়া তেওঁ প্ৰেয়াৰ নাই কৰা। She collected the women of the neighborhood. তেওঁ কাষৰ পৰা বহুত মাইকী মানুহ গোটাই আনিলে। got an old drum and started to sing. আৰু এটা মানে পুৰণা ড্ৰাম লৈ আহিলে আৰু এটা বজাবলৈ মানে ঢোল এটা ল'লে আৰু for several hours she thumped the sagging skin of the dilapidated drum মানে কি তোমাৰ মানে যিটো ড্ৰামৰ অৱস্থা একদম বেয়া, মানে উৱলি গৈছে ড্ৰামটোৰ স্কিনখন, যাৰ ঢোলটো যিখন মানে স্কিন ন, চ' ধৰি লোৱা ঢোল হয় এটা, এই ঢোলটো তোমাৰ কি হয়, এই ঢোলটো যিটো মানে ছাল লগাই থাকে ন, সেই স্কিনতে ঢোলত চাউণ্ড দিয়ে, হয় নাই? চ' একদম ভাগি ছিগি যোৱা এটা ঢোল, ফটা চিটা এটা ঢোল, যাৰ স্কিনখন কি হৈছে তোমাৰ ফাটি গৈছে। ঠিক আছে নে? চ' ডাইলাপিটেটেড ড্ৰাম, এটা ভগা ড্ৰাম এটা মানে ভগা ঢোল এটা বজাই পেলাই গান গাব লাগি গৈছে। এণ্ড চেং অফ দ্য হোম কামিং অফ ৱাৰিয়ৰ্ছ। আৰু গান কি গাইছে? যে যোদ্ধাবিলাক যেতিয়া ঘৰলৈ ঘূৰি আহে, যুদ্ধ কৰিবলৈ যেতিয়া ঘৰলৈ ঘূৰি আহে, এই যোদ্ধাবিলাক ঘৰলৈ ঘূৰি অহাৰ পাছত গাঁৱত ৱেলকাম কৰিবৰ কাৰণে যিবিলাক গান গোৱা হয় তেনেকৈ গান গাবলৈ আৰম্ভ কৰি গৈছে। উই হেড টু পাৰ্চুৱেড হাৰ টু ষ্টপ। আৰু আমি ঘৰৰ মানুহবিলাকে তেওঁক ষ্টপ কৰিছোঁ, ৰখাইছোঁ, বাধা দিছোঁ, টু হাৰ ষ্টপ, টু এভইড
এভয়েড কি অভাৰ ষ্ট্ৰেইনিং মানে কি অভাৰ ডুইং মানে কিবা এটা কাম অভাৰ ডুইং মানে বেছি কৰি দিব বুলি মানে বেছি কৰি দিয়াৰ পৰা আমি ৰখাবলৈ চেষ্টা কৰিছোঁ কাক আইতাক আমি আইতাক ৰখাইছোঁ যাতে তুমি এইটো বন্ধ কৰা তুমি মানে বন্ধ কৰা কি অভাৰ ষ্ট্ৰেইনিং বন্ধ কৰা তুমি যে অভাৰ ডুইং কৰি আছা মানে যে বহুত বেছি কৰি আছা মানে বহুত দেৰিৰ পৰা তুমি প্ৰেয়াৰ কৰি আছা বহুত দেৰিৰ পৰা তুমি চিং গাই আছা মানে সিংগাই আছে নহয় দেই তুমি যে তোমাৰ গান বুজা গাই আছে তুমি এইটো বন্ধ কৰা কাৰণ কি তোমাৰ শক্তি কমি যাব হয়নে তুমি দুৰ্বল হৈ যাবা কাৰণ তুমি দিনটো বজাই আছা that was the first time since I had known her that she did not pray আৰু সেই দিনা মই দেখিছিলোঁ যিদিনা অকল আইতাই প্ৰে কৰা নাছিলে কিবা হয়তো অশুভ লক্ষণ হ'ব পাৰে হয়নে সো কিবা এটা অশুভ লক্ষণ হ'ব পাৰে the next morning she was taken in হয় নেক্সট দিনা তেওঁ কি হ'ল বেমাৰ হ'ল কাৰ বেমাৰ হ'ল আইতাকৰ কি হ'ল নেক্সট দিনা বেমাৰ হ'ল It was a mild fever. It was a horror জ্বৰ বুলি ক'লে and the doctor told us that it would go. It would go. Doctor ক'লে যে একো চিন্তা কৰিব নালাগে জ্বৰ হৈছে এইটো ভাল হৈ যাব but my grandmother taught differently কিন্তু grandmother আমাক বেলেগকে শিকাই দিলে বেলেগকে কৈ দিলে she told us তে আমাক ক'লে that যে her end was near তেওঁ সেই সময় আৰু আহি পাইছেহি she said that তেওঁ কৈছিলে যে since only a few hours before the close of the last chapter of her life she had omitted to pray she was not going to waste any more time talking to us তেওঁ ক'লে যে মোৰ সেই সময় আহি পাইছে আৰু এই শেষৰ কেই ঘণ্টামান যে মোৰ হাতত আছে এই সময়খিনি মই অকল এই জীৱনৰ মোৰ লাষ্ট চেপ্টাৰৰ লাষ্ট সময়খিনি মই অকল প্ৰাৰ্থনা কৰি পেলাই পাৰ কৰিব খুজিছোঁ বেলেগ কামত মই সময়খিনি পাৰ কৰিব খোজা নাই মই তোমালোকৰ লগত অলপো কথা পাতিব নাই বিচৰা মোক মাত্ৰ প্ৰেয়াৰ কৰিবলৈ দিয়া উই প্ৰটেষ্টেড আমি বাধা দিলোঁ তুমি এনেকুৱা নকৰিবা আইতা but she ignored our protest কিন্তু আমাৰ বাধা নামানিলে she lay peacefully in bed praying and telling her breaths okay তাই বোলে লাহেকে বিছনাত শুলে শুই পেলাই মালাডাল লৈ পেলাই নিজৰ মন্ত্ৰ গাবলৈ লাগি গ'ল নিজৰ প্ৰেয়াৰ কৰিবলৈ লাগি গ'ল even before we could suspect her lips stop আৰু যেতিয়া আমি সন্দেহ কৰিছিলোঁ সেই সময়ত তেওঁ উদ্দুতা কি হৈছিলে ষ্টপ হৈ গৈছিলে and the rosary fell from her লাইফলেস ফিংগাৰ্স আৰু তাৰ পৰা কি হ'ল অকমান দেৰি পিছত আইতাৰ লিপটো বন্ধ হৈ গৈছিলে আৰু হাতৰ পৰা লাইফলেস ফিংগাৰৰ পৰা মানে আঙুলিকেইটাৰ কোনো প্ৰাণ নাই আৰু জান নাই কি আঙুলিকেইটা কি হ'ল মালাডাল হৈ পৰিছিলে মাতিলে এ পিসফুল পেলৰ স্প্ৰেড অন হাৰ ফেস এণ্ড উই নিউ দ্যাট শি ৱাজ দেয়াৰ আৰু এটা কি শান্তিময় এটা মানে একদম হেতা পৰি গৈছিলে তেওঁৰ মুখখননে শান্তি মানে একদম তোমাৰ সাইলেন্টলি একদম তোমাৰ হেতা পৰি গৈছিলে মুখখন গালখন হেতা পৰি গৈছিলে আৰু আমি গম পাই গৈছিলোঁ যে আমাৰ আইতা আৰু নাই We lifted her off the bed and আৰু কি কৈছিলে we lifted her off the bed আমি তেওঁ বেডৰ পৰা নমাইছিলোঁ as a customary আমাৰ যিবোৰ নীতি নিয়ম আছে সেই নীতি নিয়মবিলাক আমি কৰিলোঁ laid her on the ground and covered her with a red sword sword মানে কি যেতিয়া ডেড বডি যেতিয়া কভাৰ কৰি দিয়া হয় সেই কাপোৰখনত তোমাৰ কি বুলি কয় sword বুলি কয় ওকে সো আমি ক'লো যে নীতি নিয়মবিলাক আমাৰ কৰিলোঁ কৰি পেলাই আমি তেওঁ গ্ৰাউণ্ডত নমালোঁ আৰু এখন ৰঙা কাপোৰেৰে আমি কভাৰ কৰি দিলোঁ after a few hours of mourning after a few hours of morning মানে কি তোমাৰ খুব হয়নে কেই ঘণ্টামান আমাৰ খুকত আমি আমাৰ যিবোৰ নিয়ম আছিলে যি সকলো আহিছিলে ন ঘৰৰ মানুহবিলাক আহিছিলে তাতে খুব পালন কৰিলে দুখবিলাক মানে শ্বেয়াৰ কৰিলে সবে উই লেফ্ট হাৰ এলোন টু মেক এৰেঞ্জমেণ্ট ফৰ হাৰ ফিউনেল তেওঁ আমি ক্ৰিয়াকৰ্মৰ বাবে তেওঁ অন্তিম সংস্কাৰৰ বাবে কাম কাজখিনি কৰিবলৈ তেওঁক আমি এৰি থৈ আহিছিলোঁ ইন দ্য ইভিনিং উই ৱেণ্ট টু হাৰ ৰুম উইথ এ ক্ৰুড ষ্টাকচাৰ টু টেক হাৰ টু বি ক্ৰিমিটেড তেওঁক আমি কি মানে শেষ কৃত্য কৰিবৰ কাৰণে তেওঁক আমি দাহ কৰিবৰ কাৰণে তেওঁক আমি চিতাত উঠাবৰ কাৰণে তেওঁক আমি জুই দিবৰ কাৰণে যেতিয়া আমি এখন ষ্টেকচাৰ লৈ পেলাই আহিছিলোঁ হয় ষ্টেকচাৰ এখন যেতিয়া আমি চাঙি বুলি ক'ব পৰা বা এখন তোমাৰ এখন চলাই নিয়া তোমাৰ কি হ'ব পাৰে মানে ষ্টেকচাৰ বুলি কৈছে গম পাইছা নহয় ওকে সো ষ্টেকচাৰ লৈ পেলাই যেতিয়া আমি তেওঁক জ্বলাবৰ কাৰণে তেওঁ শেষ কৃত্য সম্পূৰ্ণ কৰিবৰ কাৰণে যেতিয়া আমি তেওঁক নিবলৈ আহিছিলোঁ the sun was setting and had lit her room and veranda with a blaze of golden light আৰু সন্ধিয়া সেই সময়ত গৈছিলে মানে সন্ধিয়া হোৱাৰ আগে সূৰ্যৰ গোল্ডেন কালাৰ সূৰ্যৰ সোণালী ৰং সোণালী পোহৰ খিৰিকীয়ে তেওঁৰ ৰুমত সোমাইছিলেহি we stopped halfway in the courtyard all over the veranda and her room right up to where she lay dead and stiff wrapped in the red shroud thousands of sparrows scattered on the floor আৰু যিটো ৰুমত যিডোখৰ ঠাইত আমি আইতা কাপোৰেৰে মেৰিয়াই পেলাই ডেড বডিটো য'ত থৈছিলোঁ সেই ৰুমত কি হ'ল তোমাৰ সেই ফ্ল'ৰত কি হ'ল তোমাৰ thousands of sparrow আহি পেলাই ভৰ্তি হৈ গ'লহি there was no chirping কিন্তু কোনেও এটাও শব্দ কৰা নাই কোনো চৰাই মুখত চিৰণি নাই we felt sorry for the birds and my mother আৰু আমি চৰাইবিলাকৰ ওচৰত বহুত দুখ
মানে চৰাইবিলাকৰ ওচৰত আমি বৰ দুখী মানে অনুভৱ কৰিছিলোঁ কাৰণ আমাৰ আইতাও নাই এই চৰাইখিনি যাতে কথাটো বুজি পাওক আমি চৰি ফিল কৰিছিলোঁ উই ফিল চৰি ফৰ দ্য বাৰ্ডছ এণ্ড মাই মাদাৰ ফেচ চাম ব্ৰেড ফৰ দেম আৰু মোৰ মায়ে কি কৰিছিলে অলপ ৰুটি আনি পেলাই ছিঙি পেলাই সিহঁতক খাবলৈ দিছিলে she broke it into little crumbs আৰু সৰু টুকুৰা কৰি পেলাই ছিঙি দিছিলে the way my grandmother used to যি ধৰণে আগতে মোৰ আইতাই দিছিলে সেই তেনেকে দিছিলে and threw it to them আৰু তেনেকে দলিয়াই দিছিলে চৰাইবিলাকৰ কাৰণে the sparrows took no notice of the bread সেই ৰুটিবিলাক চৰাইবিলাক খোৱাটো বাদে দিয়া কোনেও চকু নিদিলে কোনেও লক্ষ্য নকৰিলে যে কোনোবাই খোৱা বস্তু দিছে when we carried my grandmother's corpse off they flew away quietly আৰু যেতিয়া আমি grandmother বডিটো আমি যেতিয়া লৈ গৈছিলোঁ আৰু সকলো স্পেৰো উৰি পেলাই গুচি গৈছিলে নেক্সট মৰ্নিং পাছদিনা ৰাতিপুৱা the sweeper swept the bread crumbs into the dustbin আৰু পাছদিনা আমাৰ কাম কৰা মানুহজনে চুইপাৰজনে কি কৰিলে কৈছে সেই ৰুটিৰ টুকুৰাবোৰ ছিঙি থোৱা ৰুটিৰ টুকুৰাবোৰ ভৰাই পেলাই ডাষ্টবিনত ভৰাই দিব লগা হ'ল তাৰমানে পাছদিনাও চৰাইকেইটা খাবলৈ নাহিলে আৰু বুজিছেনে প্ৰেম এনেকুৱা বস্তু বুজিলা সম্পৰ্ক মানে এনেকুৱা বস্তু কেতিয়াও ককা আইতাক বেয়া বিহেভ নকৰিবা গম পালানে সো তুমি যিটো কৰিবা তোমালৈ ঘূৰি আহিব এদিন তোমালৈ ঘূৰি আহিব মানে তোমালৈ ঘূৰি আহিব এদিন সো তুমি যদি বেয়া বিহেভ কৰা তোমাৰো ল'ৰা ছোৱালী আছে তোমাৰো ল'ৰা ছোৱালী হ'বগে এটা শৰীৰ এতিয়া নাই যেতিয়া হ'ব তোমাৰো এইটো বেড বিহেভ তুমিও পাবা সো এইবিলাক ভগৱানৰ লগৰ মানুহ ককা আইতা সদায় ৰেসপেক্ট কৰিবা যিমান পাৰা তুমি খোৱাবা ঠিকছেনে সো তুমি যেনে খাবলৈ ইচ্ছা কৰা তোমাৰ ককা আইতাও এটা খাবলৈ ইচ্ছা কৰিব তেওঁলোক বহুত ডাঙৰ মানুহ তেওঁলোকৰ পৰা যি ল'ব লগা আছে লোৱা তেওঁলোকে ধেৰ দিলে তোমালোকক বহুত দিলে তেওঁলোকৰ শেষ তেওঁলোকৰ দানটো হ'ল তোমাৰ দেউতা বা তোমাৰ মা হয়নে সো তেওঁলোকৰ আটাইতকৈ তোমাক দিব পৰা বস্তুটো হ'ল তোমাৰ দেউতা বা তোমাৰ মা সো তেওঁলোকক তোমালোক কেয়াৰ কৰা আৰু সম্পৰ্কবিলাক সদায় ভালে ৰাখিবা ঠিক আছে সো ষ্টৰিটো বহুত ধুনীয়া ইয়াৰ নেক্সট ক্লাছত আমি ইয়াৰ গোটেই কুৱেশ্যন আনসাৰখিনি কৰিম কৰি পেলাই মক টেষ্ট কৰিম আৰু তোমালোকে যদি আমাৰ ইয়াতে যদি সকলো ছাবজেক্টৰ অনলাইন ক্লাছ ল'ব খোজা এপ এটা আছে গম পোৱাই বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিবা আৰু অতি কম প্ৰাইচত প্ৰতিটো ছাবজেক্টৰ ক্লাছ তোমালোকে ইজিলি এভেইল কৰিব পাৰিবা থেংক ইউ জয় অসম ভালকৈ পঢ়ি থাকিবা